তেজপুৰ জুতিৰ পৰা আজি আপোনালোকলৈ লৈ আহিছোঁ আলু চপৰ এটি ৰেচিপি। মই এই আলু চপটো বনাই আপোনালোকক আজি দেখুৱাম। যিহেতু এতিয়া কৰোণা ভাইৰাছৰ কাৰণে লকডাউন চলি আছে সকলোতে, গতিকে ল'ৰা ছোৱালীও কলৈকো ওলাই যাব পৰা নাই, আমিও কলৈকো ওলাই যাব পৰা নাই। গতিকে ঘৰতে আমি এনেদৰে কিছুমান বস্তু বনাই ল'ৰা ছোৱালীক খুৱাব পাৰোঁ। গতিকে মই আজি আপোনালোকক প্ৰথম আলু চপটো বনাই দেখুৱাইছোঁ। আপোনালোকে এই আলু চপকেইটা বনাই ল'ৰা ছোৱালীক খুৱাব, আপোনালোকেও খাব, বহুত ধুনীয়া হয় খাবলৈ। আপোনালোকে নিশ্চয় বনাব বুলি মই আশা কৰিম। এই আলু চপৰ ৰেচিপিটো চাই আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ পিছৰ ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পায়। আলু চপকেইটা বনাবৰ কাৰণে মই লৈছোঁ 3টা ডাঙৰ আকাৰৰ আলু। এয়া ডাঙৰ আকাৰৰ এটা পিঁয়াজ কাটি লৈছোঁ, 2টা কেঁচা জলকীয়া লৈছোঁ, ধনিয়া গুড়ি 1 চামুচ লৈছোঁ সৰু চামুচেৰে, জিৰা গুড়ি 1 চামুচ লৈছোঁ সৰু চামুচেৰে। এয়া হালধি আৰু নিমখ মই সোৱাদ অনুসৰি দিম। জলকীয়া গুড়ি 1 চামুচ লৈছোঁ ডাঙৰ চামুচেৰে। এয়া লৈছোঁ মিট মছলা আৰু গৰম মছলা। এয়া মই ভাজিবৰ কাৰণে অকণমান বন্ধাকবি আৰু বিলাহী কাটি লৈছোঁ। বন্ধাকবি মই ইমানখিনি লৈছোঁ, সৰু আকাৰৰ এটা বন্ধাকবি এফাল কাটি লৈছোঁ আৰু এটা বিলাহী কাটি লৈছোঁ। এয়া মই জলকীয়া 2টা কাটি দিছোঁ, অকণমান ধনিয়া ইয়াতে কুটি দিছোঁ। আৰু আলু চপকেইটাৰ কাৰণে এয়া মই 4 চামুচমান ময়দা লৈছোঁ ডাঙৰ চামুচেৰে। ভাজিবৰ কাৰণে মই এয়া তেল লৈছোঁ। মই ইয়াত এতিয়া ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন দি লৈছোঁ। এতিয়া ৰিফাইনখিনি গৰম হৈছেই, মই ইয়াত পিঁয়াজ দিম। মই পিঁয়াজ অকণমান দি লৈছোঁ ভাজিখিনি বনাই ল'বৰ বাবে। এইখিনি অকণমান ৰংচ হোৱালৈকে ভাজি ল'ম। ইয়াত মই এতিয়া অকণমান হালধি দি দিম, অকণমান জলকীয়া গুড়ি দিছোঁ। চব মছলাৰ পৰা অকণ দি লৈছোঁ মই। এতিয়া মই বন্ধাকবিখিনি দি দিম, বিলাহীখিনিও দি দিছোঁ। বন্ধাকবি আৰু বিলাহী দুইখিনি মই একেলগে ভাজি ল'ম। এইখিনি মই অকণমান এতিয়া সিজিবৰ কাৰণে থৈছোঁ। মই এইখিনি এতিয়া অকণমান লৰাই দিছোঁ। তাত এতিয়া মই নিমখ যোগ কৰিম। এয়া বেছি সময় নালাগে, অকণমান সময় ভাজি ল'লেই হ'ল। এয়া ভাজিখিনি হৈছে, মই এইখন ডিছত এয়া লৈ লৈছোঁ। ৰৈ যোৱা তেলখিনিতে মই আৰু অকণমান তেল দি ল'ম। এতিয়া মই চবখিনি বনাবৰ কাৰণে এয়া পিঁয়াজ ভাজি ল'ম। অকণমান ৰংচোৱা হোৱালৈকে মই এইখিনি ভাজি ল'ম। এইখিনি মই এতিয়া অলপ ৰংচোৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া মই ৰৈ যোৱা মছলাখিনি ইয়াত দি দিম। গোটেইখিনি মছলা মই এতিয়া ইয়াত দি দিছোঁ।
গেছটো আপোনালোকে ল' ফ্লেমত ল'ব। নিমখটো মই যেতিয়া আলুখিনি সানিম তেতিয়া দিম। এয়া মোৰ মছলাখিনি ৰেডি হৈ গৈছে। শেষত জলকীয়া দুটা তেলখিনি গৰম হৈ থাকোঁতে এনেকৈ লৰাই লৈছোঁ। এতিয়া আহকচোন মই মিশ্ৰণটো বনাই লওঁ আলু চপৰ কাৰণে। মই এতিয়া আলু তিনিটা এয়া সানিব ধৰিছোঁ। ইয়াত মই এতিয়া ধনিয়া পাতখিনি দি দিম। আৰু মই আপোনালোকক ক'বলৈ পাহৰিছিলোঁ অকণমান আদাও লাগিব। এয়া মই আদা ইমানখিনি জোখত লৈছোঁ। এতিয়া মই ভাজি লোৱা মছলাখিনিও ইয়াতে দি দিম। জলকীয়া গুড়ি দিয়াৰ কাৰণে অলপ ৰঙা হৈ গৈছে। এতিয়া মই আলুখিনি ভালকৈ সানি ল'ম। মই এয়া আলুখিনি এনেকৈ সানি ল'লোঁ। এতিয়া মই চপ বনাম। তাৰ আগতে মই ময়দাখিনি গুলি ল'ম। মই এতিয়া ময়দাখিনিত অকণমান পানী দি এনেকৈ গুলি ল'ম। অকণমান পাতল হ'ব লাগিব। এইটো জোখত মই ময়দাখিনি গুলি লৈছোঁ। এটা বনাই লৈ এই ময়দাখিনি তেনেকৈ সানি ল'ম। মই এতিয়া এনেকৈ আলু চপৰ আকাৰত মাজত এনেকৈ এই মই ভাজি লোৱা বন্ধাকবিখিনি এনেকৈ সুমুৱাই দিম। তাৰপৰা মই দুইফালৰ পৰা বন্ধ কৰি দিম। এতিয়া মই চপৰ আকাৰ দিম। ঘৰত বনোৱা চপকেইটাও দোকানৰ নিচিনাই হয়। আপোনালোকে বনাই ল'ৰা ছোৱালীক খুৱাব। এতিয়া বন্ধৰ যেতিয়া সকলোৱে ঘৰত থাকি কিবা এটা খাওঁ খাওঁ লাগিয়ে থাকে, গতিকে আপোনালোকে এনেকৈ চপকেইটা বনাব। মই প্ৰথমে গুলি লোৱা ময়দাখিনি বহুত ডাঠ হৈছিলে। এতিয়া মই ইয়াত পনীয়াকৈ গুলি লৈছোঁ। এতিয়া মই ইয়াত দি দিছোঁ। আপোনালোকে এতিয়া বন্ধ যেতিয়া ঘৰত যি আছে আটা, তাৰপৰা বেচন, ময়দা যি আছে, পিঠাগুড়ি হ'লেও হ'ব, আপোনালোকে তেনেকৈ দি বনাওক। এবাৰ এনেকৈ লৰাই দিলোঁ, প্ৰায় হৈছেই আৰু অকণমান লাগে। আপোনালোকে এয়া ৰঙা হৈ যোৱালৈকে ভাজিব, কাৰণ বাকীখিনি বস্তু ভাজি থোৱাই আছে। আলুখিনিও বইল হৈ আছিলে, ভিতৰ ভাজিটোও ভজাই আছে, গতিকে বেছি সময় ভাজিব নালাগে, অলপ ৰঙা হোৱালৈকে ভাজিব। মোৰ ইয়াত চপকেইটা হৈ গ'ল। আপোনালোকে কেৰাহী ব্যৱহাৰ কৰিব, কেৰাহীত বেছি ভাল হয়। এয়া মই চপকেইটা নমাইছোঁ। এয়া মই চপকেইটা নমালোঁ। তাৰ লগত মই অকণমান কেঁচা চাটনি বনাইছোঁ। বন্ধাকবি পাত আৰু ধনিয়া পাত, জলকীয়া, নৰসিংহ পাত দি লৈছোঁ। তাত দুফুটামান কেঁচা নহৰু আৰু অকণমান আদাও দি লৈছোঁ।
আপোনালোকে এনেকৈও বনাব পাৰে, পদিনা দি বনাব পাৰে, নহ'লে অকণ চচ লৈও খাব পাৰে। এতিয়া যিহেতু বন্ধ চলি আছে, গতিকে আমি ঘৰতে এনেকৈ বনাই আৰু ল'ৰা ছোৱালীকেইটাকো বনাই খুৱাব পাৰোঁ।